তো গাইজ আপোনালোকে দেখিবলৈ পাইছে এখন হেড প্লাছ বেড মানে দুইটা ডিজাইন আছে। চ' এই ডিজাইনবোৰ এই ফাৰ্নিচাৰৰ যিবোৰ ডিজাইন এই ডিজাইনবোৰ কেনেকৈ বনায় আৰু এইবিলাক মানে কিনিবলৈ গ'লে বজাৰত আপোনাৰ দাম কিমানমান পৰিব আৰু কি কাঠত কিমান দাম। চ' গোটেইখিনি মই আপোনাক এই ভিডিঅ'ত ক'ম। চ' গাইজ প্ৰথম কথা হ'ল মোৰ এটি নতুন মানে ব্লগ ভিডিঅ' আৰু প্ৰথম ব্লগ ভিডিঅ' এইটো আৰু দুই এটা ভুল হৈ যাব পাৰে। চ' গোটেই মানে বেয়া চেয়া নাপাব আৰু। চ' এই চাবলৈ পাইছে ডাইনিং চেয়াৰ। চ' এমেজিং মানে ডাইনিং চেয়াৰ 6খন চেয়াৰ আছে ইয়াত। চ' 6খন চেয়াৰৰ এইটো ডাইনিং ছেট আৰু এই ডাইনিং ছেটটো মানে বজাৰত ইয়াৰ মূল্য কিমান হ'ব আৰু ইয়াক কেনেকৈ বনা হৈছে গোটেইখিনি মই ভিডিঅ'ত আপোনাৰ নেক্সট ভিডিঅ'ত দিম। এইটো ভিডিঅ'ত দিবলৈ সম্ভৱ নহ'ব। আৰু এইখন আছে ড্ৰেছিং। চ' ড্ৰেছিংখন কমপ্লিট হোৱা নাই। যেতিয়া মানে ড্ৰেছিংখন কমপ্লিট হ'ব তেতিয়া মই আৰু এটা ভিডিঅ' বনাম। চ' এইখন বক্স পালে। চ' বহুত ধুনীয়াকৈ মানে একদম ধুনীয়াকৈ ডিজাইন কাটিছে নক্সাৰ পৰা। আৰু পাছত দেখিবলৈ পাইছে এটা শ্ব'কেছ। চ' শ্ব'কেছটো একদম ভিতৰত আছে। চ' মই ভালকৈ দেখাবলৈ নোৱাৰিম, পাছত মই দিম। চ' এইটো শ্ব'কেছ হৈ গ'ল। আৰু এইটো আছে আমাৰ চোফা ছেট। চ' এইটো আমাৰ চোফা ছেট। চোফাৰ ডিজাইন এনেকুৱা দেখিবলৈ পাইছে। চ' এইটো বিয়াৰ বাবে অৰ্ডাৰী হয়। চ' এইটো বিয়াৰ বাবে এইটো বনাই আছোঁ আমি। আৰু সেইখন মানে তিনিজনীয়া চোফা ছেট। আৰু এখন আলনা। চ' আলনাখন আপোনালোকে দেখিবলৈ পাইছে বহুত ধুনীয়াকৈ বনা হৈছে। চ' তলত আপোনাৰ স্পেচ আছে বহুত। তাত এনেকৈ মানে ডিজাইন কাটা হৈছে বহুত সুন্দৰভাৱে টিংপাতৰ ষ্টাইলত ডিজাইনটো এইটো নতুন মডেল। আৰু এইখন হ'ল চোফা ছেট। কাপোৰ ফিট কৰা নাই, বাট যেতিয়া কাপোৰ ফিট কৰিব তেতিয়া মই ভিডিঅ' এটা পাম। আৰু এইটো হ'ল আমাৰ টি টেবুলৰ ডিজাইন। চ' ডিজাইন কটা হৈছে বাট টেবুলখন বনা হোৱা নাই। টেবুলখন বনালে বহুতেই বেছি ভালকৈ হ'ব। চ' এই খুৰাৰ ডিজাইন টি টেবুলৰ তিনিটা আছে বাট এটা ডিজাইন কটা হ'ল। চ' আৰু এইখন দেখিবলৈ পাইছে ডাইনিং চেয়াৰ। চ' ডাইনিং চেয়াৰ খুৰাত কি ধুনীয়াকৈ মানে কি ডিজাইন দিছে। চ' এনেকৈ দেখিবলৈ পাইছে। আৰু এইখন হ'ল ইখনো চোফা। বাট যেতিয়া আপোনাৰ এই চোফাখন কাপোৰ ফিট কৰিব ন, তেতিয়া আপোনাক মই নেক্সট ভিডিঅ'ত দেখাম কেনেকৈ কাপোৰ ফিট কৰে। এইটো হ'ল চোফা। গাইজ আপুনি দেখিবলৈ পাইছে। চ' এইখন হ'ল পালেং, ফুল পালেং। মই ভিডিঅ'টো দেখাই দিছোঁ। চ' এইখন পালেং হেড বেড দুটাই আছে। আৰু এইবোৰ হৈছে আমাৰ ডাইনিং চেয়াৰ। চ' 6খন চেয়াৰ আছে ইয়াত চাবলৈ পাৰে। বহুত মানে ধুনীয়াকৈ ডিজাইন কাটিছে। একদম তলৰ পৰা ওপৰলৈ ডিজাইন আছে। ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। নতুনকৈ ব্লগ ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ। চ' গোটেই মানে সহায় সহযোগিতা লাগিব। চ' গোটেই ছাপোৰ্ট কৰিব। দুই এটা ভুল হ'ব পাৰে। নতুনকৈ ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ। পাছলৈ যাতে ভুল নহয় মই সেইটো চেষ্টা কৰিম। ভিডিঅ'টো এইখিনিতে। আৰু আমাৰ পালেংখনৰ ডিজাইনটো কেনেকুৱা লাগিছে কমেণ্টত নিশ্চয় জনাব। আৰু আমাৰ ডাইনিং চেয়াৰ। চ' এই 6খন ডাইনিং ছেট য'ত 6খন চেয়াৰ আছে কমপ্লিট চেয়াৰটো। তো আজিৰ ভিডিঅ'টো এইখিনিতে। আৰু মই এনেকুৱা ভিডিঅ' আৰু বনাই থাকিম, আপোনালোকক দি থাকিম। যিহেতু মই নতুনকৈ ব্লগ ভিডিঅ' আৰম্ভ কৰিছোঁ। চ' গোটেই ছাপোৰ্ট লাগিব আৰু সকলোৱে যেন মোক ছাপোৰ্ট কৰে সেয়ে আশা কৰিলোঁ।